বহুত টাইম আছে যেটা ইলেকশন ডিক্লেয়ার হব কোড অফ কন্ডাক্ট লাগিব ইয়ার পিছত প্রক্রিয়াবিলাক আরম্ভ হব গতিকে ক্যান্ডিডেট ডিক্লেয়ার করার কারণে বহুত সময় আছে তেখেতে ভয় কৰিছে হ'ব পাৰে মানুহবিলাক ক'ৰবাত গুচি যাব বা কিবা হ'ব কিবা কিবি ভিতৰীয়া ঘটনা থাকিব যাৰ কাৰণে তেখেতে ইমান এডভান্স ক্যান্ডিডেটখিনি ঘোষণা কৰিব লগা হৈছে আৰু অংক হয়তো কাৰো লগত মিলা নাই যাৰ যাৰ লগত অংক কৰি আছিলে কাৰো লগত অংক মিলা নাই এই কাৰণে তেখেতে আজি এই কামবিলাক কৰিছে তো এই কাৰণে আগতো তেখেতে কেতিয়াবা কেতিয়াবা কৰিছে কিন্তু এইবাৰতো আৰু আগত ক্যান্ডিডেট ডিক্লেয়ার কৰক পিছত ক্যান্ডিডেট ডিক্লেয়ার কৰক বিপিএফৰ প্ৰতি সবৰে মোহ ভংগ হৈছে আৰু এইটো বাস্তৱত আজি সবে দেখিবলৈ পাইছে এইবিলাক কথা মানুহৰ আগত ক'বলৈ ভাল বাস্তৱত কৰিবলৈ বহুত কঠিন তেখেতক আগতে আমি কৈছিলো যেতিয়া তেখেতে পাৱাৰত আছিলে তেতিয়া বিপিপিয়ে কৈছিলে যে 50-50 খেলিম এতিয়া তেখেতে কৈছিলে যে 7জন ইউপি পিচিডিআৰৰ এই সময়ত এমচিএলএ আছে আপোনালোকে 7জন লগ বুলি পেলাই সো আজি তেখেতৰটো 10জন আছে 50-50 কৰ পৰা আহিল সো এই কথাবিলাক এনে ক'বলৈ ভাল শুনিবলৈ ভাল বাস্তৱত কাৰোবাৰ যদি ইচ্ছা আছে ইন্টাৰেষ্ট আছে টেবলত বহি আলোচনা কৰিব পাৰে এৰা ধৰা কৰি আলোচনা কৰি মীমাংসা নোহোৱাৰটো কোনো কথা নাই দুটা দেশৰ যুদ্ধই মানে মীমাংসা হয় গতিকে এটা জনগোষ্ঠীৰ ভিতৰত বা এটা অঞ্চলত কিবা এটা সমস্যা মীমাংসা কৰিব নোৱাৰা একো কথা নাই কিন্তু সিনসিয়াৰিটি লাগিব আমি আপোনাৰ আৰু মোৰ কাৰণে ৰাজনীতি কৰা নাই আপোনাৰ কাৰণে মোৰ কাৰণে ৰাজনীতি কৰিলেতো আৰু এইটো কথা নহয় কিন্তু আমি কৰিছো 35 লাখ জনসাধাৰণৰ কাৰণে গতিকে এই কথাটো ইমান মানে বাচ্চাৰ নিচিনা আমি কৰি থাকিলে নহব নহয় মুখ্যমন্ত্ৰী এতিয়া প্ৰস্তাৱ চলি আছে নিৰ্বাচন মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন আমাৰ সমষ্টিবিলাকত অঞ্চলবিলাকত গৈ আছে তেখেতে যাব মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ বহুত দায়িত্ব আছে আৰু ৰাজনৈতিকভাৱে তেখেতৰ যিটো দলত ৰিপ্ৰেজেন্ট কৰে বা থাকে এই দলটোৰ কাৰ্যকৰ্তাবিলাক কি কাম কৰি আছে সেই কথাবিলাক চাই আছো আমি টিভি মিডিয়াবিলাকত দেখা পাই আছো গতিকে নিজৰ নিজৰ দলৰ নেতাসকলে এইটো মুখ্যমন্ত্ৰী হওক বা বেলেগ কোনবা কেন্দ্ৰীয় মন্ত্ৰী হওক নিজৰ দলৰ কথাটোতো সবে চাবয়ে আৰু নিৰ্বাচন আহিলে এমপি এমএলএ মন্ত্ৰী সবে সক্ৰিয় হৈ যাব কাৰণ পলিটিক্স কৰা মানুহবিলাকৰ কাৰণে নিৰ্বাচনটোৱে এটা ইম্পৰ্টেন্ট মানে এটা এক্সাৰসাইজ